আধুনিকতাৰ কবলত এৰাল চিগা গৰু ছাগলী আমি বহুতৰে মনত এটিমাত্ৰ কাহিনী কিন্তু অপ্ৰিয় হলেও এয়াই বৰ্তমানৰ বাস্তৱতা। ঐ সকলো বল, আজি মোৰ বেষ্ট ফ্ৰেণ্ডৰ জন্মদিন। আজি আমি এইখন চহৰৰ আটাইতকৈ ডাঙৰ ৰেষ্টুৰেণ্টখনত ডিনাৰ কৰিম। বাইকেৰে নাযাওঁ কিন্তু হা, চাৰিচকীয়া ভাড়া কৰ। কলেজৰ ক্লাছ কেইটাহে বেয়াকৈ মিছ যাব। বাদ দে, মেট্ৰিক পাছ কৰি কলেজত নতুনকৈ নাম লগাইছোঁ, গতিকে এনজয়টো কৰিমেই। ঘৰৰ চিলিণ্ডাৰ আনিব পইচা নাই, ঘৰত সকলোৱে নোখোৱাকৈ থাকক। কলেজলৈ আহোঁতে আমাক পইচা দিছে, আমিতো হোটেলত খাম। কেকটো কিন্তু ডাঙৰকৈ বনাবি, পইচাৰ কথা চিন্তা নকৰি ধুনীয়াকৈ বনাব কবি। চেলফি উঠি FB ইনষ্টাত আপলোড দিব লাগিব। আমিবোৰে কেক মুখতো ঘঁহিব লাগিব ন। ঘৰত বাইক খোজোতেই মাটি বিকি বাইক দিছে। কলেজত পঢ়াৰ বাবে পইচা নিদিবনে? পুৱা কলেজ আহি গধূলি ঘৰত যাম, হোটেলত খাম, এনজয় কৰিম, বাইকৰ পাছত ছোৱালী বহুৱাই ঘূৰাম। বাহ, কি সুন্দৰ জীৱন আমাৰ। ফেচবুক ইনষ্টাগ্ৰামত ৰীল বনোৱা, নিজকে সৰু সৰু বুলি ভাবি থকা বৰ্তমানৰ এছাম কলেজীয়া ছাত্ৰ ছাত্ৰীৰ জীৱন এয়াই। ঘৰত বাপেক মাকে কষ্ট কৰি পোৱা টকা কেইটাৰে কলেজত পঢ়িবলৈ পঠোৱা ল'ৰাজনৰ এয়াই বিৰহিতা।